নমস্কাৰ আৰু সেৱা জনাই পুনৰ এটি নতুন ভ্লগলৈ আপোনালোকক সকলোকে মই মীনাক্ষীয়ে স্বাগতম জনাইছোঁ। আজি মই এবিধ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিবিধ হৈছে মূলাৰ চাটনি। মূলাৰ চাটনি কেনেদৰে বনাম আপোনালোকক দেখুৱাম। একচুৱেলি মই এদিনা মামাৰ ঘৰত গৈছিলোঁ আৰু মামাৰ ঘৰত যাওঁতে মামাহঁতৰ কেয়াৰটেকাৰগৰাকীয়ে মূলাৰ চাটনি বনাইছিলে আৰু আমাক যেতিয়া খাব দিছিলে মই মামীক সুধিলোঁ কি দিলেনো। মামীয়ে মোক ক'লে যে মূলাৰ চাটনি কি দি বনাইছে, টেঙা টেঙা লাগিছে অকণমান। বৰ বেছিকৈ ভালকৈ সুধিব নাপালোঁ, কিন্তু মই এনেই আইডিয়া কৰি লৈছোঁ যে টেঙা দিছে তাত। আৰু মই নিজেই দুই এটা বস্তু এড কৰিম, আদা নহৰু অকণমান এড কৰিম, অকণমান পিঁয়াজ এড কৰিম। চাওঁ কেনেকুৱা কি হয়, আপোনালোকক দেখুৱাম। মইতো খাই চামেই কেনেকুৱা লাগিলে। যদি ভাল লাগে মই ক'ম আপোনালোকক ভাল লাগিলে, আৰু যদি বেয়া লাগে তেতিয়াহ'লে মই ক'ম বেয়া লাগিলে। চাওকচোন, মই লৈছোঁ মূলা 4টা। যিহেতু আমাৰ আলহী আহিব সেইকাৰণে মই লৈছোঁ মূলা 4টা, আদা এটুকুৰা আৰু এটা গোল নেমু বা কাজি নেমু ব্যৱহাৰ কৰিব পাৰে। মই গোল নেমু আছে, মই গোল নেমুৱে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এটা পিঁয়াজ আৰু এটা নহৰু, তাৰপিছত কেঁচা জলকীয়া 4টা। প্ৰথমতে এইখিনি মই চাফা কৰি লওঁ গোটেইখিনি। মই আদা নহৰুখিনি চাফা কৰি লৈছোঁ আৰু জলকীয়া 4টা দিছোঁ। বেছি জ্বলা নিদিওঁ, হয়তো চিকুহঁতো খাব পাৰে সেইকাৰণে মই নিদিওঁ। তাৰপিছত মই মূলাৰ বাকলি এনেদৰে গুচাই ল'লোঁ। এতিয়া টুকুৰা টুকুৰকৈ কাটি ল'ম। মিক্সিত তেতিয়া অতি সহজে হৈ যাব, সোনকালে হ'ব। এতিয়া মই এইখিনি মিক্সিত দি দিম। এইখিনি মই মিক্সিত দি লওঁ। সেইদিনাটো খাই ভাল লাগিছিলে মামাহঁতৰ ঘৰত, কিন্তু মই বা কেনেকৈ বনাওঁ। ধুনীয়া হৈছে, ইচ্ছা গৈছে। আদা নহৰুখিনিও দি দিছোঁ মই, জলকীয়া আদা নহৰু, আৰু লগতে পিঁয়াজটো কাটি দিওঁ। যিটো আগৰ মূলাখিনি পিছা গৈছে সেইকাৰণে মই আকৌ পুনৰ এইখিনি দি দিছোঁ। গোন্ধটো কিন্তু চেম ওলাইছে। সেইদিনা মই মামাহঁতৰ ঘৰত যে খাইছিলোঁ ৰ, জলকীয়া আদা নহৰু গোন্ধ। আলহী খুৰী আৰু সৰুবা যদি আলহী নহয়, কাৰণ মই এনেই আলহী স্থান দি লাভ নাই। সেইটো মোৰ খুৰী খালি দেই। খুৰীয়ে লাজ কৰিছে বাৰু। এতিয়া মই গোল নেমুটো চেপি দিছোঁ। নেমু টেঙাখিনি দিম আকৌ পুনৰ মিক্সিটো চলাই দিছোঁ, মিক্সি কৰি দিলে ভাল হয়। সৰুবা তই টেষ্ট কৰি চাবি কেনেকুৱা হ'ল, মোক কবি। খুৰীও অকণমান চাবচোন, মই বাৰু গম পাম। নিমখটো দি টেষ্টটো আহিছে সঁচাই।
কিছুমানে এনে প্ৰায় কিছুমানে চাটনিত মিঠাতেল ইউজ কৰে, কিন্তু ইয়াত মিঠাতেল নিদিব। টেঙা দিয়া আছে, মিঠাতেল দিলে টেষ্টটো বেলেগ হৈ যাব। সেইকাৰণে নিজৰ সোৱাদ মতে নিমখ দিব অকল, আৰু বেলেগ একো নালাগে। জ্বলা হৈছে, নিজে খাই থাক। তখন খাই যাচোন, চামুচ এখন আনিব লাগিব। হ'ব। ভাল হৈছে নে? টেষ্টি। আৰু সৰুবা খাই ৰবা, জলদি আহ। তই অলপ বেছিকৈ খাইছা, খুৰীয়ে কৈছে ভাল হৈছে বুলি। কিন্তু মই গম পাইছোঁ যে তাহাঁতি বনোৱাৰ নিচিনা হৈছে, খালি মোৰ জ্বলা আছে, তাহাঁতি জ্বলা দিয়া নাছিলে। টেঙাটো অকণ কম হোৱা যেন পাইছোঁ, সেইকাৰণে মই ভাবিছোঁ যে অকণমান টেঙা দি দিওঁ। কাৰণ এইবিলাক যিমানে চাটনিত টেঙাৰ সোৱাদটো অলপ বেছি লাগে, সেইকাৰণে মই অলপ টেঙা চেপি দিছোঁ। আৰু অকণমান আপোনালোকেও বনাই চাব। ময়ো আজি ফাৰ্ষ্ট টাইমহে বনাই চাইছোঁ, এদিনা খাই চালোঁ আৰু আজি বনাই চালোঁ। আপোনালোকেও চাব। মূলা, নেমু টেঙা, আদা নহৰু জলকীয়া দি মূলাৰ কেঁচা চাটনি। এতিয়া টেঙাটো উঠিছে। এইদৰে আজিৰ এই চাটনি বনোৱা ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে এইদৰে বনাই চাব। আৰু মই প্ৰথম বনাইছোঁ, মই কৈছোঁৱে মই প্ৰথম বনাইছোঁ। মোৰো ভালেই লাগিছে, মোৰ ভাল লাগিছে, লগতে বাহঁতেও খাইছিলে ভাল লগা বুলিয়ে ক'লে। আৰু এনেও টেঙা দিলে যিকোনো চাটনিত ভালেই লাগে বাৰু, বেয়া নালাগে। সেইদিনাখন মোৰ মুখত লাগিল আৰু মই ভাবি চালোঁ ময়ো বনাম নেকি, এবাৰ চালোঁ। ঠিক আছে, মই বনাই চালোঁ। আৰু এইদৰে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টি চাই ভাল লাগিলে, তেনেহ'লে মোৰ ভিডিঅ'টি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে আৰু পুনৰ নতুন ভিডিঅ' দিলে আপোনালোকে সহজতে মোৰ ভিডিঅ'বিলাক পায়। আজিলৈ আহোঁ মৰমেৰে, ধন্যবাদেৰে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।